আপডেট থাকার চিন্তা কারণ নাই বিন্দাসা আও আইরার কি হলে ছেট তেরি পাগলে হইছে নাকি নাই কিয়া বলে না জাং নাকি মই আসনা না মালি সাবে কিন্তু ছেট তেরি কা হুদা হো তোর নিজে তাকো তই ভয় করা নাকি আই মা কসম ভয় নকরু নাই তাক কে ভয় করি নাই যাও ওই চলো মই কিমান দমত মাতিম চাবি হা দে হাই জিলাপি জিলাপি হে জিলাপি ওলাই না হাত মই আছো মই কইছা ইমান দিন কোন আছিলি হে ঠিকলা বাতি হৈ চালু তই আগতে বহি লওছুন ইমান সহায় কৰছ তই মোক ইমান কাৰ্ব নাংগে মই আছো পুৰা 2 কিলো হুমাই দিছি তাৰো কিমান বুঝে পারে তোর ঘর লৈছো আর গালি কিয় পারা মা কসম মই নিজে অহা নাই ইহে মোক লৈছি জিলাপি বৌ মানুহ মাত্ৰে এইবোৰ গতিকে তাক ভালকে বুজাইবাৰহে লবি কি কিয় ঠিক নহব কুকুৰৰ নাচ বাহৰ চুঙাত চিধা নহয় ইয়াৰ কথা অত্যাচাৰ গিলা মই বহুত সহ্য করলো ইয়াৰ মনটাই ঠিক নাই কই এটা করে এটা আজি যে মোক এৰি থৈ নাযাব তাৰ কি মানে আছে মা কসম এৰি নাযাঙে জিলাপি ঢোকালিতে মোক এৰি থৈ যাবি মই তোক এৰি থৈ নাযাওঁ ই মৰিল বুলিয়ে ভাবিছিলো ইয়াৰ কথা চিন্তা কৰি আজি মোৰ এই অৱস্থা কেনাই মানুহে তই বুধাকা ইমান অমংগলীয়া কথা কব পাই নেকি কিবা কচমছে ন ইয়াক বিশ্বাস কৰিব নৰা ফুটাহুৰ তই কি ঠাঠা কৰি কৰি কথা পাতি আছা অংক অংক কৰি নাচি থাকা নাকি ভালকি কথা পাতা যদি পাতিও মই মাৰি কচম হুৰ বুঢ়া হৈ কিনে মোক মাৰিব খোজে কি লাজ নোহোৱা মানুহ ঐ গেষ্টিক ৰচোন ৰ মই কিমান ধুনীয়াকে মেনেজ কৰিছো তই কি হাল্লা কৰি আছা এটা কাম কৰ তই পাছফালে যাই ধুনীয়াকে আমু খাবি আৰু বঢ়িয়াকে গাছৰ বতাও খাবি যা এনটোৰ লগত মোৰ নামন কথা আছে পাতি ল পিছফালে কিয় যি আহিলো মই নাজাং নাজাং নাজাঙে কায় মোক উলো মানুহ ৰে ইয়াক বহি ফেলং নিদিয়ে ৰচোন ৰ এই জিলাপি বৌ দেখলি না গেষ্টিক কিমান ভাল মানুহ তোক দেখা পোৱাৰ লগে লগে মৰমতে সি নাযাওঁই হ'ল ঘৰৰ ভিতৰে সোমাই গেল যা ইমান কথা কলো গল চল শুকাই গেছি একাপ চাহ বনাগে যা মোকো একাপ বনাবি দে দে মনে মন থাক ৰচোন ৰ এইফালা এতে বহিলো কি খং উঠিল মোক চাও জিলাপি বৌ সি ইমান বয়া মানুহ নহয় যি মানে যি নহওক ভাল হলেও বয়া হলেও সিয়েতো তোৰ মতা সেই বুলি সি আমাৰ পৰিয়ালটোক জ্বালা কালা গম পাইছা না তেৰিকা ফুটাকা কথাটো বুজি কিয় নাপা সেই বুলি কি তই সেন্দৰ সংসাৰখন ভাঙি দিবি নেকি নাপায় ফুটাকা নাপায় এইগিলা চাও চালু এই মানুহটোৰ একো বিশ্বাস নাই ই কিটা কি কৰে একো ঠিক নাই আজি ইমান দিন হল মই কি কৰছো কি খাইছো কি পিন্ধিছো একবাৰ খবৰ কৰছে না গতিকে এই মানুহটোৰ লগত মই তেৰিকা জিলাপি বৌ মই দেখোন তোক বাৰে বাৰে কৈয়ে আছো যিমান যি নহওক সি তোৰ মতা হয়নে নহয় কচোন তাৰ খালি এটাই প্ৰব্লেম তাৰ উঠান বহান চাল চলন ঘূৰণ ফুৰণ এগিলা আনে তাৰ প্ৰব্লেম আৰু তো সি বেলেগ মানুহ নিচিনাকে বেলেগ মাইকীৰ পাছত তো ঘূৰি নুফুৰে হয়নে নহয় গতিকে তই যদি তাক সেইটো কথাত বয়া পাই এৰি দে নহয় তই কিন্তু পাছত পস্তাই মৰবি ভাবি চাও নাই নাই মই কৈছো তাক এইবাৰ মাৰি মই তাক মাফ কৰাত নাই ফুদা কায়ো যি কথাগিলা কৱে কেনাই মানুহে ফুদাকা তই ফুদাকা চাও এইবাৰ মই তাক ধুনীয়াকে বুজাম আৰু যদি সি কিবা কাৰণত নুবুজে নহয় তিথান তোৰ যি ইচ্ছা তাকে কৰবি হলেও চালু দায়িত্ব জ্ঞান নাথাকা এটা বেঙেৰা মানুহৰ লগত মই সংসাৰখানকে কি কৰো তই কচোন আহা চাও জিলাপি বৌ প্ৰকৃততে সি একদম সহজ সৰল মানুহ আৰু আনে যি কয় সিও তাকে কৰে মোৰ সন্দেহ হৈছে তাৰ মাথাত কোনবাই কিবা কুবুদ্ধি সুমে তোৰ এগিলাখান ৰং চাই আছে কচমছে নাজানো আৰু চালু মানুহটোৰ মাথাটোত কি আছে তাৰ মাথাত কি থাকিব আগতে তাৰ মাথাত 3টা খোপা আছিল এতিয়া সেইকেইটাও নহল দে আৰু জিলাপি বৌ তোকো মই এটা কথা কওঁ গেষ্টিকক নামান মৰমত বুজাবি
খঙত নহয় মৰামত কবি তিতা নাই বুজি পাবো মই বুজিয়ে নাপা হৈছো এ চালু কি কৰো কি নকৰো মানুহটোৰ চিন্তাত মোৰ ৰাতি ঘুমটি নাহা হৈছে পেটত ভাত নাযোৱা হৈছে হা পেটত ভাত নাযাওঁ হৈছি তেতিয়া হ'লে এটা কাম কৰ আজি ধুনীয়াকে ডেকৰি চৰে এটা মাৰ গোটাকেইটা একলগে বহি এসাঁজ ভাত খাওঁ নে কি কয়